নমস্কাৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে অপশ্যন চেইন কি হয়। অপশ্যন চেইন আপোনালোকে যদি চাবলৈ বিচাৰে তেনেহ'লে গুগলত আপোনালোকে অপশ্যন চেইন NSC বুলি চাৰ্চ কৰিলেই আহি যাব। এতিয়া আপোনাৰ অপশ্যন চেইনত আপোনাৰ বহুতো ডাটা আমি চাব পাৰোঁ। তাৰে গোটেইখিনি ইম্পৰ্টেণ্ট নহয় বাৰু, যিবোৰ ইম্পৰ্টেণ্ট তাৰে বিষয়ে আজি আমি আলোচনা কৰিম সহজ ভাষাত। এতিয়া অপশ্যন চেইন চাই আমি এইটো কথা চাব পাৰোঁ যে ক'ত কিমান কোনটো মানে ইয়াতে চাওক আপোনালোকৰ চলি আছে 23,350 টকা চলি আছে বৰ্তমান নিফটি। এতিয়া নেক্সট আপোনাৰ ষ্ট্ৰং ছাপৰ্ট বা ৰেজিষ্টেঞ্চ ক'ত আছে আমি সেইটো অপশ্যন চেইন চাই আমি মানে এইটো চাব পাৰোঁ যে ক'ত ষ্ট্ৰং বায়াৰ আৰু বা ষ্ট্ৰং চেলাৰ বহি আছে হা। এতিয়া আমি চাবলৈ হ'লে ছাপ'জ আপোনালোকে চাওক 23,350 এইটো ষ্ট্ৰাইক প্ৰাইচ হয়। এইবিলাক গোটেইখিনি আপোনাৰ ষ্ট্ৰাইক প্ৰাইচ হয়। ইয়াৰ এগেইনষ্টত কিমান কল ৰাইটাৰ আছে, পুট ৰাইটাৰ আছে, সেইবোৰ আমি অপশ্যন চেইন চাই আমি ওলাব পাৰোঁ। এতিয়া অপশ্যন চেইন পোনপ্ৰথমে আপোনাৰ আছে যে এইটো OI মানে হৈছে আপোনাৰ অপেন ইণ্টাৰেষ্ট। মানে ছাপ'জ আপোনাৰ 23,350 ইয়াতে কিমান মানে অপেন ইণ্টাৰেষ্ট এক্টিভ হৈ আছে। এতিয়া ইয়াতে 1,03,000 আপোনাৰ অপেন ইণ্টাৰেষ্ট এক্টিভ হৈ আছে। এতিয়া আপোনালোকে যদি চাই যিখিনি আপোনাৰ এই য়েল্ল' পাৰ্টখিনি এইখিনি হৈছে আপোনাৰ মানে কল ৰাইটাৰ, আৰু ইয়াৰে আপোনালোকৰ ৰাইট চাইডে চাব এইখিনি হোৱাইটখিনি বা এই তলৰ য়েল্ল'খিনি ইফালৰ ৰাইট চাইডৰখিনি আপোনাৰ হৈছে পুট ৰাইটাৰৰ ডাটা। এতিয়া অপেন ইণ্টাৰেষ্টটো আপোনাৰ এটা ষ্ট্ৰাইক প্ৰাইচত কিমান মানে এক্টিভ হৈ আছে সেইখিনি দেখা যায়। ইয়াৰ আৰু অপেন ইণ্টাৰেষ্টটো আপোনাৰ চেঞ্জো হৈ থাকে, প্লাছো হ'ব পাৰে যে দ্বিতীয়তে যিটো দেখিছে চেঞ্জ ইন অপেন ইণ্টাৰেষ্ট এইটো আপোনাৰ চেঞ্জ হৈ থাকে, মানে কিমান এড হৈছে বা কিমান মাইনাছ হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ এই চেঞ্জ ইন অপেন ইণ্টাৰেষ্টটো হয়। আৰু ভলিউমটো হৈছে আপোনাৰ ভলিউম কিমান ভলিউমত মানে এইটো ষ্ট্ৰাইক প্ৰাইচত মানে ট্ৰেড কৰি আছে সেইটোৱে আপোনাৰ ভলিউমত দেখুওৱা হয়। আপোনাৰ চেঞ্জ ইন অপেন ইণ্টাৰেষ্টটো আপোনাৰ মাইনাছত হ'ব পাৰে, কিন্তু ভলিউমটো কেতিয়াও মানে মাইনাছত হ'ব নোৱাৰে, কিয়নো ই কেৱল পজিটিভে হয়। এটা পাৰ্টিকুলাৰ ষ্ট্ৰাইক প্ৰাইচত কিমান মানে আপোনাৰ ট্ৰেড হৈ আছে ভলিউমটোৱে সেইটোৱে আপোনাক দেখায়। এতিয়া আপোনাৰ IV, LTV, বিট কোৱান্টিটি এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয়। সহজ ভাষাত আমি যিবোৰ ইম্পৰ্টেণ্ট হয় সেইটোৱে আমি আজি বুজিম। এতিয়া চাওক হা, ছাপ'জ আপোনালোকে বৰ্তমান আমাৰ মাৰ্কেটটো চলি আছে আপোনাৰ ৰ'ব চাইছোঁ 23,350 ওচৰত চলি আছে বৰ্তমান নিফটি। এতিয়া এইটো ষ্ট্ৰাইক প্ৰাইচ 23,350 ইয়াৰ কল চাইডে আৰু পুট চাইডে আপোনালোকে কেৱল দুটা বস্তুৱে চাব লাগিব। OIটো চাব লাগিব, এইটো এটা ইম্পৰ্টেণ্ট, আৰু চেঞ্জ ইন অপেন ইণ্টাৰেষ্ট এইটো চাব লাগিব। আৰু ইফালেও আপোনালোকে যেতিয়া পুট ৰাইটাৰৰ ফালে চাব, ইয়াতো এই দুটাই ইম্পৰ্টেণ্ট, চেঞ্জ ইন অপেন ইণ্টাৰেষ্ট আৰু OI হা। এতিয়া আপোনালোকে যিটো ষ্ট্ৰাইক প্ৰাইচ হৈছে 23,350 সেইটোত যদি আপোনালোকে অপেন ইণ্টাৰেষ্ট চাই হা, এতিয়া 1,03,000 আছে আৰু চেঞ্জ ইন অপেন ইণ্টাৰেষ্ট ইয়াতে কিমান চেঞ্জ হৈছে, এই 1,03,000 লগত প্লাছ হৈছে নে মাইনাছ হৈছে, 36,000 আপোনাৰ প্লাছ হৈছে। তাৰমানে আপোনাৰ টোটেল আপোনাৰ 23,350ত আপোনাৰ কিমান মানে ৰেজিষ্টেঞ্চটো আছে, কিমান ষ্ট্ৰং ৰেজিষ্টেঞ্চ, টোটেল ৰেজিষ্টেঞ্চটো হৈছে আপোনাৰ 1,40,000 অলমষ্ট। আৰু ইয়াৰ এগেইনষ্টত আপোনাৰ পুট ৰাইটাৰৰ কিমান মানে ষ্ট্ৰং মানে ছাপৰ্টটো হৈ আছে, এতিয়া 47,000 প্লাছ 79। এতিয়া আপোনালোকে যদি চাই এইটা অলমষ্ট আপোনালোকৰ মানে এনেকুৱা ক'ব নোৱাৰোঁ যে 23,350টো আপোনাৰ ষ্ট্ৰং ৰেজিষ্টেঞ্চ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ ইয়াৰ এগেইনষ্টতো আপোনাৰ পুট ৰাইটাৰ অলমষ্ট সিমানেই আছে, অলপ কম আছে, কম বেছি হ'ব পাৰে, কিন্তু অলমষ্ট আপোনাৰ সিমানেই হ'ব। এতিয়া আমি ষ্ট্ৰং ছাপৰ্ট বা ৰেজিষ্টেঞ্চ বুলি কেনেকৈ ধৰিব পাৰোঁ, কেনেকৈ আমি ওলাব পাৰোঁ কোনটো ষ্ট্ৰং হয়। ছাপ'জ এতিয়া 23,350 ইয়াতে ছাপ'জ আপোনাৰ দুটাই মিলি আছে 1,40,000 হা। আৰু ইয়াৰ এগেইনষ্টত যদি আপোনালোকৰ যদি এই বস্তুটো যদি আপোনালোকৰ ছাপ'জ চেঞ্জ ইন অপেন ইণ্টাৰেষ্ট আৰু OIটো মিলি যদি আপোনালোকৰ ইয়াতে অলমষ্ট যদি 60,000 মান থাকিল হয়, এই দুটা মিলি 60 to 70,000, তেতিয়া আমি ক'ব পাৰিলোঁ হয় যে 23,350টো এটা ষ্ট্ৰং এটা ৰেজিষ্টেঞ্চৰ কাম কৰি আছে। যদি আপোনাৰ
দুগুণতকৈ কম বেছি থাকে তেতিয়া আপোনালোকে ভাবিব যে এইটো ষ্ট্ৰং ছাপৰ্ট বা ৰেজিষ্টেঞ্চ হয়। সহজ ভাষাত ক'বলৈ গ'লে তেনেকেই বুজিব পাৰি। এনে ধৰণৰ ট্ৰেডিং ৰিলেটেড ভিডিঅ'বোৰ চাবলৈ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।